নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই যাবলৈ ওলাই আছোঁ dergaonলৈ। আৰু মই ধলপুৰৰ পৰা এটা dergaonলৈ জামুগুৰি হৈ যোৱা এটা মানে ফেৰী ঘাটৰ ৰাস্তা দি যাব ওলাইছোঁ। সেইটো ৰাস্তা দি মই আগতে গৈ পোৱা নাই আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। মই ৰাস্তাটো চিনি নাপাওঁ, ফোন কৰি লৈছিলোঁ দাদা এজনক, তাৰপৰা তাত ফেৰী চলে বুলি কৈছে। তো যাওঁ তালৈ ঘাটলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। ব'লক তেতিয়াহ'লে আমি গৈ থাকোঁ। কি ধুনীয়া পৰিৱেশ সেইটো চাওক। এতিয়াও মই ঘাটটো পোৱাগৈ নাই আৰু অকণমান আছে, মন্দিৰ এভাগ আছে, ইফালে আছে বুলি ক'লে, সুধিলোঁ এইখিনিতে। মই এইখিনি দেখি অকণ ভাল লাগিলে জেগাটো, সেইটো কাৰণে দেখা আহি পেলাই পালোঁ জেগাটোত। বাইকখন থ'লোঁ ইয়াতে, এইখিনিতে বাইকখন ইয়াতে ৰাখিছোঁ। ইয়াত কোনো এটা জনপ্ৰাণী নাই। চাই লওক ঘাটটো এইটো। আৰু সেইফালে শুই আইতা এগৰাকী শুই দেখিছে, সেই আইতাগৰাকীকে মই সুধিলোঁ, বোলে 11টা বজাত যাব ফেৰী। আৰু মই আহি বহুত সোনকালে পালোঁহি, 9:38 হ'ল। মই বহুত সোনকালে পাই গ'লহি আহি। আৰু ইয়াত কোনো নাই, আৰু কৈছে অকণমান লাহেকৈহে ইয়াত দোকান পোহাৰবিলাক খুলিব আৰু মানুহবিলাক অলপ লাহেকৈহে আহিব। এতিয়া একো নাই, জনপ্ৰাণী শূন্য অকলে। তো ইয়াৰ পৰা আপোনালোকৰ ভিউখিনিকে দেখাই থাকোঁ অকণমান। নদীৰ পাৰত কি ধুনীয়া। টিকেটটো এতিয়া নকটাকৈ সোমাই লওঁ ওপৰলৈ, তাৰপিছত টিকেট কাটিব লাগিব। এইটোৱেই হ'ল জামুগুৰি ঘাট। বেছি ফেৰী নচলে ইয়াত, এখন আছে আৰু এখন সেইফালে আছে, আৰু তাৰ বাকী সৰু সৰু আছে। ইফালে নাও, এইফালে দেখিছে চাগে অকণ দূৰত আছে, এই তাত এখন আছে। চিকাৰি জামুগুৰি ফেৰী ঘাট। ইফালে মজা লাগিছে, মানে ধুনীয়া পৰিৱেশ। এইটো ঘাটলৈ আহিবলৈ হ'লে আপোনালোকে মানে কি ডাইৰেক্ট ধলপুৰৰ পৰা বা আমাৰ নাৰায়ণপুৰ ধলপুৰ এইটো ছাইডৰ মানুহখিনি dergaonলৈ যাবলৈ অকণমান মানে সুবিধা হয়। মানে ফেৰী বৰ বেছিকৈ নচলে। এইফালে এখন ফেৰী এতিয়া 11টা বজাত আৰু কি চলে নাজানো বাৰু। তাৰপিছত ইফালে গৈ থাকোঁতে মই আপোনালোকক দেখাই গৈ থাকিম কেনেকৈ কোনফালে যাওঁ আৰু কি আছে ময়ো নাজানো। মই প্ৰথমবাৰ আহিছোঁ, যিহেতু মই বেলেগক সুধিহে আহিছোঁ। তো আহি পেলাই ইয়াত এতিয়া এইটো পৰিৱেশ দেখিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰপিছত এইফালে আহি পেলাই আপোনালোকে জামুগুৰিত ডাইৰেক্ট ধলপুৰৰ পৰা যদি আহে জামুগুৰি চেণ্টাৰলৈ গুচি আহিব। আৰু জামুগুৰি চেণ্টাৰত আপুনি সুধিব, কাৰণ ঘাটটো একে জেগাতে নাথাকে। এইবিলাক পাৰ খহি যোৱাৰ পিছত জেগাবিলাক মানে পাৰ যেতিয়া খহি যায়, তো ঘাটটো অকণমান ইফাল সিফাল হৈ থাকে। জামুগুৰি অঞ্চলতে থাকে, কিন্তু হ'লেও অকণ ইফাল। বেগটো মই বাইকতে ৰাখি ল'লোঁ, আৰু এইটো চাইডে বৰ্তাৰ এজনে মাছ ধৰি আছিলে, আৰু এইফালে মাছ ধৰা পৰিৱেশটো ধুনীয়া লাগিল। এইফালে আঁঠুৱাবিলাকত থৈ দিছে মাছ। তাৰ পৰা আমি চবেই লাইফ জেকেটটো পিন্ধি ল'লোঁ, আৰু লাইফ জেকেটটো পিন্ধি লোৱাটো বহুত ইম্পৰ্টেণ্ট হয়। কাৰণ আপুনি যদি সাঁতুৰিব জানে, তথাপিতো লাইফ জেকেটটোৰ প্ৰয়োজন, কাৰণ আপোনাৰ নদীত পানী পাকে আপোনাক হয়তো ডুবাই লৈ যাব পাৰে। সেইটো কাৰণে জানিলেও লাইফ জেকেটটো পিন্ধি ল'ব। ৰ'দ চেৰেঙা ওলাইছে যদিও বতাহ এজাক বৰ ধুনীয়া মাৰি আছে, আৰু সেইটো কাৰণে আপোনাৰ গৰমটো অনুভৱ কৰিব দিয়া নাই। ভাল লাগিছে, বাহিৰত পূৰা ধুনীয়া ফিৰফিৰীয়া বতাহ এজাক মাৰি আছে, একদম পূৰা মজা, বঢ়িয়া লাগিছে। আৰু এইফালে আহি আছে এখন ফেৰী, আৰু সেইখন ফেৰী একেটা টাইমতে সেইটো ছাইডৰ পৰা আহিছিলে। দুইখন মাজতে ক্ৰছ কৰা হৈছে। আমি এইটো ছাইডৰ পৰা আহি আছিলোঁ, তো সেইখনো সিফালৰ পৰা একেটা টাইমতে আহে। তাৰপৰা হ'ল এইটো ড্ৰাইভিং ছিট, আৰু এটা ষ্টেৰিং। আৰু আগতকৈ ফেৰীৰ হেৰিটো বহুত বেলেগ হ'ল। আগৰ কিছুমান ফেৰী আছে যিবিলাক ওপৰৰ পৰা ধপধপকৈ মাৰি দিয়ে, তলত গোটেই এক্সেলেৰেটৰ হওক হেৰি হওক চব তলৰ পৰা কণ্ট্ৰল কৰে, বাহিৰত অকল হেণ্ডেলডাল বনায়। তো ইয়াৰ অলপ ছিষ্টেম বেলেগ। আমি এইপাৰ পালোহি, এতিয়া নামি লওঁ। ফেৰীৰ পৰা নামিলোঁ, নামি আহি পেলাই এখন চাপৰিত গোটেই ধুনীয়া খেতি, ধুনীয়া লাগিছে পৰিৱেশটো। কহুৱা
মজা লাগিছে ন এইবিলাক কুঁহুৱা গোটেই চবফালে আৰু কি পাবলৈ গৈ আছে চাই থাকক কুঁহুৱা ধুনীয়া লাগিছে ৰ'দডালো বৰ চেঙা দিছে ৰাতিপুৱা আকৌ বৰষুণ দিছিলে এতিয়া আকৌ ৰ'দ দিছে দলঙৰ কি অৱস্থা মাজে মাজে আহিছে এইটো পাৰ্টিত ইয়াত আহিলে মুঠতে আপুনি ৰাস্তা গুগল মেপতো কামেই নকৰে ৰাস্তা মানুহ সুধি সুধি আহিব লাগে খালি ৰাস্তা বহুত মানে বেয়া মই এতিয়া এফালে গুচি আহিলোঁ আকৌ মই ঘূৰি যাবগৈ লাগিব ভাইটিটো সুধিলোঁ সেইটো ৰাস্তাইদি যাবগৈ লাগিব বোলে বেয়া গৰম উঠিছে ইয়াতে আকৌ কাৰোবাক সুধিব লাগিব যেন পাইছোঁ দেৰগাঁও যাবলৈ ৰাস্তা এইফালে নে গৈ থাকিব লাগিব ন তিনিআলি চাৰিআলি পালেই লাগে কেনা সেইফালৰ পৰা ওলাই আহিলোঁ এইফালেও এটা ৰাস্তা আছে এইফালেও এটা ৰাস্তা আছে এইফালেও এটা ৰাস্তা আছে কোনফালে যাওঁ কাৰো সুধিবলৈও মানুহ নাই বহুত দূৰ অকাই পকাই আহি যেনে তেনে এতিয়া এই খাপৰি দিয়া ৰাস্তা এটা পাইছোঁ তাকো এইটো বনাই আছেগৈ তাৰপৰা এফালে যাব কৈছে এতিয়া গৈ থাকোঁ ক'ত পাওঁগৈ নাজানো একো চিনি নাপাওঁ মানে বেলেগ ৰাস্তা চবকে সুধি সুধি আহিবলগীয়া হৈছে বাটত মানে একদম নুসুধাকৈ মানে আপুনি আহিবই নোৱাৰে এনেকুৱাই ৰাস্তা হ'লেও মজা লাগিছে কিবা এটা এইটো বেলেগ এটা অনুভৱ ৰাস্তাবোৰ যদি সুধি সুধিও আহিবলগীয়া হৈছে তথাপিতো কিবা এটা ভাল লাগিছে মানে ভাল অনুভৱ এটা পাইছোঁ মানে নতুন এক্সপিৰিয়েঞ্চ এতিয়া এইটো খাপৰি ৰাস্তা পালোঁ ইয়াতে অকণমান জিৰাই লৈছিলোঁ তো আকৌ ইয়াৰ পৰা এতিয়া যাব লাগিব আকৌ ৰেডি হৈ গ'লোঁ এতিয়া যাব লাগে এনেকুৱা এখন যদি চবতে থাকিলেহেঁতেন তেতিয়াহ'লে ইমান কষ্ট নহ'লহেঁতেন চবকে সুধি সুধি ইয়াত লিখি দিছে ৰ'ব মই অকণ ওচৰৰ পৰা দেখাই দিম এইটো ঘাটলৈ দেৰগাঁও যোৰহাটলৈ এইটো চাইডে যায় এনেকৈ যদি দি থোৱা হ'লহেঁতেন চবতে তেতিয়াহ'লে টেনশ্যনে নাছিলে ইমান টাইম কিমান সুধি সুধি আহিবলগীয়া হৈছে চবফালে কুঁহিয়াৰ খেতি ইয়াৰ চাপৰিবিলাকত কুঁহিয়াৰ খেতি মৰাপাতৰ খেতি এইবিলাক খেতি দেখিবলৈও ভাল লাগিছে একদম মজা পৰিৱেশ ধুনীয়া শান্ত ঠাণ্ডা পৰিৱেশ একো নাই বঢ়িয়া জেগা এতিয়া যাওঁ বলক এইখন ফ্লেগ মাজে মাজে আহিছোঁ এটা সৰু ঘাট এটা পালোহি আৰু এইটো ঘাটৰ পৰা বুটবুটি নাৱত উঠিলোঁ আৰু বুটবুটি নাৱত মানে গোটেইখিনি নাৱৰ ওপৰত বাইকৰ ওপৰতে বহি থাকিব লাগে নহ'লে বেলেঞ্চিংটো কিবা হৈ যায় মানে পূৰা হিলি থাকে নাওখন তাৰপৰা ইয়াত নামি পেলাই আকৌ এটা ঘাট আছে সেইটো ঘাটলৈ আকৌ ইয়াৰ পৰা যাব লাগিব মানে আপুনি আহিবলৈ হ'লে বাইক চাইকেল লৈ আহিব লাগিব নহ'লে খোজকাঢ়ি আহিব লাগিব তাৰ বাহিৰে আপুনি গাড়ী লৈতো আহিব নোৱাৰি ৰাস্তাবিলাক চাপৰি মাজে মাজে আছে হ'লেও আহি ভাল লাগিছে মজা লাগিব আপোনালোকে আহিব এইফালে যদি আহিব বিচাৰে আকৌ এটা এইটো ঘাট পালোহি এইটো ঘাটৰ পৰা ইফালৰ মানুহখিনি নামিছে তাৰপৰা আকৌ আমি উঠিম উঠি পেলাই আমি যাম আকৌ ইটো পাৰে এইটো শেষ ঘাট যিহেতু 3টা ঘাট পাৰ হ'ব লাগে এইটো 3 নম্বৰ ঘাটটো পাৰ হ'ম তাৰপৰা দেৰগাঁও পাই যাম তাৰপৰা চাই থাকক আপোনালোকে এইটো কি ধুনীয়া লাগিছে ভিউটো এইফালে আমাৰ জাতীয় পতাকাখন ব্ৰহ্মপুত্ৰৰ মাজে মাজে যিকোনো 3টা ঘাট পাৰ হৈ আহি এতিয়া পালোহি দেৰগাঁও আৰু এতিয়া ঘৰলৈ ফোন এটা কৰি লওঁ ভিডিঅ'টো আজি আছিলে ইমানে
Yeah.